নিজাববীয়া বিদ্যালয় খুলিব অসম সাহিত্য সভাই মাতৃভাষা ৰক্ষাৰ বাবে এই সিদ্ধান্ত সাহিত্য সভাৰ অসমত কমিছে অসমীয়া ভাষীৰ সংখ্যা শেহতীয়া লোকপিয়লত ধৰা পৰিছিল এই উদ্বেগজনক তথ্যৰ দ্ৰুতগতিত মাতৃভাষাৰ সংখ্যা হ্ৰাস পোৱাৰ সময়তে অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ অচিৰে সাহিত্য সভাৰ উদ্যোগত মাতৃভাষাৰ বিদ্যালয় প্ৰাগ নিউজৰ আগত প্ৰথমবাৰৰ বাবে এই কথা সদৰি কৰিলে সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে এই যে অসমীয়া ভাষীৰ সংখ্যা কমি আহিছে এই যে বিদ্যালয়বিলাকৰ অৱস্থা শোচনীয় হৈছে এই যে প্ৰাথমিক পৰ্যায়ত যে আমি অসমীয়া বিষয়টো পঢ়োৱাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া নাই আমি মানে বিদ্যা নিকেতনৰ মানে ধৰে এটা আমি বিশেষ পাঠ্যক্ৰম আৰু বিশেষ কেইখনমান বিদ্যালয় খোলাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসম সাহিত্য সভাৰ অভিযোগ মাতৃভাষাৰ প্ৰসাৰত দুখ লগাকৈ ব্যৰ্থ ৰাজ্য চৰকাৰ ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিপৰীতে মৃত্যু ঘণ্টাও পাতিছে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ যাৰ বাবে জাতীয় বিদ্যা সদনৰ নামত সাহিত্য সভাৰ বিদ্যালয় খোলাৰ পোষকতা কৰিছে অসম সাহিত্য সভাই কিন্তু এই বিদ্যালয়সমূহৰ কেনেকুৱা হ'ব প্ৰাথমিক পৰ্যায়ৰ পৰা আমি আৰম্ভ কৰিম ঠিকেই আৰু অসম সাহিত্য সভাই প্ৰত্যক্ষভাৱে কৰিবনে কি কৰিব আৰু আমি চৰকাৰক বাৰে বাৰে কৈছোঁ যে আমাৰ সৈতে বহিলে আমি যিবিলাক বিদ্যালয় তলা ওলমিছে সেই বিদ্যালয়বিলাকতে আমি চৰকাৰৰ সহযোগতে আমি এই কামখিনি কৰিব পাৰোঁ ইয়াৰ উপৰি অসম সাহিত্য সভাৰ গ্ৰন্থ প্ৰযুক্তিবিদ্যা অভিযানৰ অংশৰূপে অসমীয়া ভাষাত প্ৰকাশিত কিতাপত ISBNৰ আৰ্হিত ASSBN সূচক নম্বৰ নিৰ্ধাৰণ কৰি তালিকাভুক্ত কৰাৰ বাবে সিদ্ধান্ত লৈছে অসম সাহিত্য সভাই প্ৰতিদিনে কিমান গ্ৰন্থ ওলায় আৰু প্ৰতি বছৰে কিমান গ্ৰন্থ ওলায় তাৰ আমাৰ হাতত কোনো মানে হিচাপ পত্ৰ প্ৰণালীবদ্ধভাৱে নাই এই প্ৰযুক্তিগত এটা আমি সূচক নম্বৰ দি আমি এই গ্ৰন্থসমূহৰ আমি এটা গোট কৰি পেলাই প্ৰত্যেকখন গ্ৰন্থ পঢ়ি তাৰ এটা চমু টোকা আমি সকলোতেই আমি ইয়াত মানে বহল প্ৰযুক্তি বজাৰত আমি এৰি দিম অৱশ্যে এই সন্দৰ্ভত অসমৰ সুধী সমাজৰ পৰামৰ্শ বিচাৰিছে অসম সাহিত্য সভাই ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ